সো হে হোৱাটছআপ গাইজ আৰু বলক আজি মেচিন কেনেকুৱা চলাই মই আপোনালোকক শিকাই দি আছোঁ আৰু এটা হৈছে ছিংগুল মেচিন হৈছে আৰু ডাবল মেচিন মই চলাব পাৰোঁ যিহেতু ডাবল মেচিন মোৰ এতিয়া বৰ্তমান নাই কিন্তু যিটো মালিকৰ তাত মই শিকিছিলোঁ তাত মই ডাবল মেচিনে চলাই আছিলোঁ এতিয়া মানে অলপ কম পুঁজি কমৰ বাবে মই এতিয়া বৰ্তমান ছিংগুল মেচিন চলাই আছোঁ আৰু এইটো উষা মেচিন হয় ছিংগুল মেচিন আৰু এইটো মোৰ লিখি থৈছোঁ মই এইটো হোৱাইটনাৰ দি মই ধুনীয়া লাগে মোৰ কাৰণে মই চইচ লাগে এইটো তো সেইকাৰণে মই লিখি ৰাখি দিছোঁ আৰু এইটো কেনেকুৱা চলাই মই আপোনাক শিকাই দি আছোঁ আৰু তলত কি কি আছে মই সকলোবোৰ বুজাই দি আছোঁ আহক সো ফাৰ্ষ্টত বহি লওঁ মই আপোনাক বুজাই দিবলৈ চেষ্টা কৰিম আৰু এইটো উষা মেচিন এইটো ফ্ৰণ্ট সাইড এইটো আৰু এইটো বেক সাইড আছিলে তো আপুনি যদি বহিব হ'লে প্ৰথম এইটো সাইডে বহিব লাগিব আৰু এইটো তলত হেণ্ডেল আৰু এইটো ফিটা লগোৱা আছে এইটো ফিটা আৰু ইয়াত ফিট দুটাও থ'ব লাগিব এটা থ'লে ইমান আইডিয়া নাপায় আমি কিন্তু এটা দিয়ে চলাই ল'ব পাৰোঁ এয়া চাওক এইটো যিহেতু প্ৰেক্টিছ হৈ যোৱাৰ পিছত আমি একটা দিয়ে চলাই ল'ব পাৰোঁ এই চাওক দুটা ছাইডো চলাব পাৰোঁ আৰু এইটো ছাইডে চলাব পাৰোঁ বৰ্তমান এইটো ছাইডে ঘূৰি আছে আৰু নহ'লে সেইটো ছাইডে ঘূৰে লাইন নাছিলে লাইনৰ কাৰণে মই বৰ্তমান ফেনটো অফ কৰি দিছোঁ লাইন এতিয়া আহিছেহে চ' ব্লক তো আপুনি এইটো দুটা ভৰি থ'ব লাগিব আৰু দুটা ভৰি থৈ এইটো ফাৰ্ষ্ট এনেকুৱা ৰোটেট কৰিব লাগিব এইটো ৰোটেট কৰি এইটো ছাইডে ৰোটেট কৰিব লাগিব মানে অলপ চলাই দিব লাগিব অলপ চলোৱাৰ পিছত তো বৰ্তমান দোকানটো বন্ধ কৰাৰ সময় হৈছে সেইবুলিকে ধুমাধুম দোকানটো ফাৰ্ষ্টত বন্ধ কৰি লৈছোঁ আৰু এইফালে লেপটপত এডিটিং কাম চলি আছে তো আপোনাকো মই ধুনীয়াকৈ শিকাই দিব বিচাৰিছোঁ যে যিহেতু ফাৰ্ষ্টত কৈছিলোঁ এইটো এফালে ৰোটেট কৰিব লাগিব ফাৰ্ষ্টত অলপ চলাই দিব লাগিব আৰু তাৰপিছত এইটো ভৰিটো মিলাই পেলাই আপোনাক এনেকুৱা কৰি দেখুৱাইছোঁ চাওক এইফালে এইটো ৰোটেট কৰিব এইফালে তাৰপিছত ৰোটেট কৰাৰ লগে লগে তাৰপিছত ভৰিটো এনেকৈ চলাই থাকিব লাগিব অলপ চলাই অলপ স্পীডে চলাব লাগিব তেতিয়া চলাব লাগিব ফাৰ্ষ্টত অলপ কেইদিনমান আপুনি ভালকৈ চলাই তেতিয়া আপোনাৰ প্ৰেক্টিছ হৈ যাব আৰু খুঁটা যদি লগাই পেলাই যদি এইটো মেচিন যদি উল্টা ঘূৰি যায় আপুনি যদি চলাই থাকে উল্টা ঘূৰি যায় তেতিয়া খুঁটা ফাঁচা বহুত চান্স থাকে মানে খুঁটাটো বহুত জলদি ফাঁচি যায় তো এইটো খুলি দিছোঁ এইটো খুলি দিব পাৰে ৰোটেট চিষ্টেম এইটো খুলি দিব পাৰে আৰু তাৰপিছত এইটো ববিন কেছ হয় মই খুলি ওলাই দি আছোঁ এয়া এইটো ববিন কেছ কয় আৰু এইটো ববিন বুলি কোৱা হয় তো এইটো লাগে যাতে এইটো লাগিবই চিয়'ৰলি মেচিনৰ বস্তুটো এটা পাৰ্টছ নহ'লেতো আপুনি চিলাই কাম কৰিব নোৱাৰে তো এনেকৈ চিলাব পাৰিব আৰু তাৰপিছত মই উল্টাই দেখাই দিছোঁ কেনেকুৱা আছে মানে কেতিয়াবা খুঁটা চুটা ফাঁচি যায়তো তো খুঁটা চুটা ফাঁচি যোৱাৰ কাৰণে কি কৰিব লাগে মানে মেচিনটো এনেকৈ খুলি আৰু অলপ চাব লাগে এনেকুৱা মানে কেতিয়াবা এইখিনিত খুঁটাটো ফাঁচি যায় ইয়াত মানে খুঁটা কেতিয়াবা মানে বেলেগ চাইডৰ পৰা আহি মানে জাম লাগি যায় হয়তো চাব লাগে জামটো ক'ত লাগিছে ইয়াত লাগিছে না ইয়াত লাগিছে জাম দুটা জেগাতে লাগে হয়তো তাত লাগিব হয়তো ইয়াত লাগিব নহ'লে ইয়াত লাগিব এই চেটেলত লাগিব এই চেটেল বুলি কোৱা হয় এইটো চেটেল বুলি কোৱা হয় তো হয়তো চেটেল লাগিলে এই দুটা নাট খুলি লাগিব এইটো ব্লাৰ হৈছে বৰ্তমান এইটো খুলি পেলাই নাট আৰু এইটো নাট খুলিব লাগিব এইটো খুলি পেলাই তাৰপিছত চেটেলটো ধুনীয়াকৈ চাফা কৰিব লাগিব মই কেতিয়াবা চেটেল খুলি আপোনালোকক দেখুৱাই দিম তো এইটো ভিডিঅ'ত মই খালি কেনেকৈ চলাই টেম্পৰাৰী দেখুৱাই দি আছোঁ আৰু এইটো ববিনটো লগাই লওঁ ৰ'ব তো ইয়াৰ ফাৰ্ষ্টত চেটেলটো লগাই লওঁ এইটো চেটেলটো ববিনটো এনেকুৱা ওলোৱা থাকে ফাৰ্ষ্টত এইটো খুঁটাটো ইয়াত মেৰুৱা হয় মই কেনেকুৱা মেৰুৱা সেইটোও মই দেখুৱাই দিম তো চেহেৰাটো একবাৰ দেখুৱাই দিব বিচাৰিছোঁ চাই লওক নহ'লে পিছত ক'ব কোনে দেখুৱাইছে কোনে দেখুওৱা নাই তো সম্পূৰ্ণকৈ দেখা পোৱা নাই চাগে বেলেগ ভিডিঅ'ত পাই যাব চেহেৰাটো এয়া এনেকুৱা লগাই দিয়ে এইটো লগাই পেলাই ফাৰ্ষ্টৰ পৰা লগাই দি আছোঁ আপোনালোকক চাওক ভালকৈ এইখিনিতে লগাই দিলে প্ৰপাৰকৈ দেখা পাব চাগে এইটো ইয়াত সোমাই দিব লাগে এইটো সোমোৱাৰ পিছত এইটো এনেকুৱা খুঁটাটো ইয়াত টানি পেলাই আৰু অলপ টানি ফ্ৰী কৰি ল'ব লাগে ফ্ৰী কৰাৰ পিছত যিমান লাম্বা হয় এটা একজেক্টলি 4-5 ইঞ্চিমান ৰাখি কাটি দিব লাগে কাটাৰ পিছত এইটো মানে নহ'লে জাম লগাব চান্স থাকে তো এইটো ধৰিব লাগিব ফাৰ্ষ্টত লগাবৰ কাৰণে হয়তো খুলিবৰ কাৰণে ধৰিব লাগিব নহ'লে লগাবৰ কাৰণে ধৰিব লাগিব তো এনেকৈ ধৰিব লাগিব ধৰাৰ পিছত ইয়াত এইটো খাপটোত লগাই দিব লাগিব ইয়াতে খাপ থাকে মই দেখুৱাই দি আছোঁ খাপটো যোনটো এইটো এইটো খাপটোত লগাই দিব লাগিব ধুনীয়াকৈ মানে এটা গাঁতা আছে এইটো গাঁতাটো আপুনি লক্ষ্য কৰিছে চাগে এইটো খাপটোত সোমোৱাই দিব লাগিব সোমাই পেলাই এইটো এৰি দিব লাগিব এইটো কেপটো এৰি দিব লাগিব ইয়াৰ পিছত এইটো তলৰটো ছেট হৈ গ'ল তলৰটো লগোৱা কিন্তু অলপ কষ্ট আছে চবেই নোৱাৰে সোনকালে তো মই আশা কৰিছোঁ আপুনি শিকি ল'ব 2-3বাৰ ট্ৰাই কৰি পেলাই বলক এটা কাপোৰ চিলাই দেখুৱাই দিছোঁ কেনেকৈ চিলাই ভালকৈ তো এইটো চাৰ্ট ফাৰ্ষ্টে এইটো ডাউন চাৰ্ট কৰি লওঁ মানে এইটো এডজাষ্ট কৰি ল'ব লাগিব আৰু খুঁটাটো ফাৰ্ষ্টৰ পৰা মই লগাই দেখুৱাই দিছোঁ ওপৰতো অলপ চুটি কৰি লওঁ এইটো বহুত লম্বা হৈছে খুঁটাটো কিমান কাটি পেলাম ন তো এইটো ফাৰ্ষ্ট ইয়াত লগাব লাগিব আৰু ইয়াত লগোৱাৰ পিছত
ইয়াৰ সেইটো চাইডে আছে কিন্তু সেইটো চাইডত লগাব লাগিব। তো এইটোত লগাই তাৰপিছত ফাৰ্ষ্ট এইটো ঘূৰণিটো আছে, ঘূৰণিটো এইটো মিলাবলগীয়া হয়, মানে টাইট ইমান নৰ্মেল হ'ব লাগে, বেছি টাইট হ'লেও মানে খুটা ছিঙা বহুত চান্সেছ থাকে। তো এইটো সেইফালৰ পৰা আনি এইটো চাইডে মানে সেইফালৰ পৰা আনি ফাৰ্ষ্ট অফ অল দেখুৱাই দিছোঁ এইটো চাওক, এইফালৰ পৰা আনি তাৰপিছত এক পাক দি তাৰপিছত আনি আৰু এইটো যোনটো আছে এইটো ৰুটেড যোনটো কৰি আছে এইটো সিফালৰ পৰা সোমোৱাব লাগিব খুটাটো, সেইফালৰ পৰা সোমাই দি আছোঁ ৰ'বত। ভিডিঅ'টো অলপ পলম হ'ব পাৰে কিন্তু আশা কৰোঁ আপুনি শিকি যাব ধুনীয়াকৈ। আৰু সিফালৰ পৰা সোমাই আনি ইয়াত আছে ইয়াৰ চিষ্টেম থাকে, এইটো খুটাই এইখিনি ধৰিলে আৰু খুটাই এইখিনি ধৰিলে, খুটাৰ চাগে দেখা পোৱা নাই আপোনালোকে, তো অনুমান কৰিব, তথাপিও এইটো এনেকৈ সোমাই দিব পাৰে। সোমাই দিয়াৰ পিছত এইটো বেজীত সোমাব লাগিব। বেজীত আকৌ এইটো চাইডৰ পৰা সোমালে নহ'ব, এইটো চাইডৰ পৰা সোমাব লাগিব। তো ফাৰ্ষ্টত চোকা কৰিলোঁ ইয়াৰ আগটো, চোকা কৰাৰ পিছত আপুনি আকৌ বহুত মানুহ মিষ্টেক কৰে, এইটো চাইডৰ পৰা চায়, এইটো চাইডৰ পৰা খুটা চাই মানে সোনকালে লগাব নোৱাৰে, এইটো বহুত টাইম লাগে। তা আশা কৰিম এইটো চাইডৰ পৰা চাব, এইটো চাইডৰ পৰা বহুত সোনকালে লাগি যায় খুটা আৰু এইটো লাগিব। তো উদাহৰণস্বৰূপে এনেকুৱা লগাব আৰু এইটো খুটাটো ধৰি ল'ব অকণমানকৈ, আৰু ধৰাৰ পিছত নিজৰ চাইডে মেচিনটো ৰোটেট কৰিব। তো ইয়াৰ নিজৰ চাইডে ৰোটেট কৰিছোঁ আৰু খুটাটো ধৰি লৈছোঁ অকণমানকৈ, এইটো ধৰাৰ পিছত তলৰ খুটাটো অট'মেটিক উঠি আহি যাব। তো এতিয়া দুটা হৈ গ'ল চাওক, তো এটা খুটা আছিলে এতিয়া দুটা হৈ গ'ল। দুটা খুটাটো ধৰি ইয়াৰ মেচিনৰ যোনটো ফাঁক আছে, মেচিনৰ ফাঁকৰ দি সিফালে কৰি দিব লাগিব, পিছফালে কৰি দিব লাগিব, তেতিয়া মানে খুটা নাফাচে। আৰু এইটো তাৰপিছত মই চিলাই দেখুৱাই দিছোঁ কেনেকুৱা। ফাৰ্ষ্ট কাপোৰ ল'ব আৰু ডাবল পাৰ্টটো থাকে, তো এইটো ডাবল পাৰ্টে ভাবি লওক আৰু তাৰপিছত এনেকুৱাকৈ চিলাই দিব লাগিব। তো ফিতাটো যিটো পৰিছিলে মই ফাৰ্ষ্টত ফিতাটো উঠাই লওঁ, মেচিনটো এইটো উল্টিয়াইছিলোঁ যে, এইটো উল্টিয়াৰ কাৰণে ফিতাটো নমাই দিব লাগিছিল, মই ফিতাটো ফাৰ্ষ্টত উঠাই লওঁ। তো ফিতাটো উঠাই দিলোঁ আৰু উঠাই দিয়াৰ পিছত এইটো মই একবাৰ সম্পূৰ্ণকৈ চিলাই দেখুৱাই দি আছোঁ আপোনালোকক। কিয় মেচিন চলোৱাৰ আগতে এইটো চাপটো উঠোৱা নমা কৰিব পৰা হ'ব লাগিব। চাপটো উঠোৱা নমাটো প্ৰেক্টিচ থাকিব লাগিব। আপুনি চাপটো যেতিয়া কাপোৰ চাপোৰ ওলাব তেতিয়া চাপটো উঠাই দিব লাগিব, আৰু যেতিয়া চিলাই কাম কৰিব তেতিয়া চাপটো পেলাই দিব লাগিব। তো এইটো জানিব লাগে চাপটো, নহ'লে কাপোৰ ফাটি যায়, ডাইৰেক্ট আনিলে কাপোৰটো ফাটি যায়। তো চাপটো ফাৰ্ষ্ট কি কৰিব, আপুনি যদি কাপোৰ উলিয়াব মন আছে চাপটো উঠাই ল'ব, আৰু কাপোৰ যদি চিলাব মন আছে চাপটো পেলাই ল'ব। এইটো খুটা লগোৱা হৈছে আৰু চাপটো পেলাই লওঁ। চাপটো পেলোৱাৰ পিছত মেচিনটো আমাৰ চাইডে ৰোটেট কৰিম। ফাৰ্ষ্টত শিকাইছোঁ নিজৰ চাইডে ৰোটেট কৰাটো, নিজৰ চাইডে ৰোটেট কৰি এনেকুৱাকৈ চিলাব পাৰি। এনেকুৱা মই বৰ্তমান ছিংগল চিলাই দিওঁ, নহ'লে খুলিবলৈ বহুত দিগদাৰ হ'ব। মইতো এয়া ছিংগলকৈ চিলাই দি আছোঁ, এনেকুৱা স্পীডকৈ চিলাব পাৰি। চ' যদি ভাল লাগে এনেকুৱা ভিডিঅ' যদি এনেকুৱা ভিডিঅ' যদি চাই ভাল লাগে তেন্তে মোৰ ৰাজকল চেনেলটো ছাবস্ক্ৰাইব কৰক। মই এনেকুৱা ভিডিঅ' নতুনকৈ আনিবলৈ বহুতো চেষ্টা কৰিম। চ' আজিলৈ ইমানে, আৰু পুনৰ লগ পাম মেচিনৰ যিকোনো বস্তু হ'লে মই আপোনাক শিকাই দিবলৈ চেষ্টা কৰিম। তো বাই।